জাপানৰ প্ৰধানমন্ত্ৰীক লৈ আহিবলগীয়া যেটো উৎসাহ এই উৎসাহটো আমাৰ গাঁৱৰ বলিন গগৈৰ উৎসাহটোৰ নিচিনাই লাগিছে আমাৰ গাঁৱৰ বলিন গগৈ মানে ধনী মানুহ এটা আহিব বুলি ভাবি মানে যি ধৰণে তেওঁৰ ঘৰলৈ কি আনিব কি ধৰণৰ মিঠাই আনিব কি ধৰণৰ বস্তু দিব কি ধৰণৰ গিফ্ট দিব এই ধৰণে গাই বাই ফুৰিছিলে তেনেকুৱা ধৰণৰ এটা কাৰবাৰ এটা দেখিবলৈ পাইছো সেইকাৰণে মই ভাবো যে এটো হল এটা ভিক্ষাবৃত্তি আমি আমাক নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে নিজকে ধনী কৰিবৰ কাৰণে নিজকে সম্পদশালী কৰিবৰ কাৰণে নিজকে এখন ঔদ্যোগিক ৰাজ্য কৰিবৰ কাৰণে আত্মনিৰ্ভৰশীল ৰাজ্য কৰিবৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰি অসমক ধনী ৰাজ্য কৰিবৰ কাৰণে আৰু অসমত ইণ্ডাষ্ট্ৰি খুলি নিজেই নিজৰ পুঁজিৰে ইণ্ডাষ্ট্ৰি খুলি চৰকাৰ আৰু মানুহৰ টকাৰে ইণ্ডাষ্ট্ৰি খুলি অসমৰ সকলো যুৱক যুৱতীকে সংস্থাপন দিয়াৰ কথাটো চিন্তা কৰিব নোৱাৰি জাপানৰ প্ৰধানমন্ত্ৰীক লৈ যি ধৰণে এটা ইউফৰিয়া তৈয়াৰ কৰা হৈছে এইটো দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ